भारत माता की बीजेपी तीन कर बाबू तेरंग पूर्णिमा रंग पीपी मेनसिंग भांचो मेनसिंग रंगहा बरगांठी समष्टि आजिलै प्राय 5 बार मान योगदान कार्यसूची लोৱা হৈ গ'ল। আজি এই তিনটা পোলিং স্টেশন 266 হাউसेस ভোটার্স প্রায় 1000 মান হব, কিন্তু 2066 পৰিয়ালে আজি এপিএসএলসি আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ দলৰ যোগদান কৰা হৈছে। বেলেগ কাৰ্যসূচী নাই, ইয়াত যোগদান কাৰ্যসূচী লোৱা হৈছে। আজিও ইয়াৰ ৰাস্তা নাই, ৰাস্তাটো মই কালি পৰি পেলা বনাবৰ কাৰণে মই ইয়াত ইঞ্জিনিয়াৰবিলাক অৰ্ডাৰ দিয়া হৈছে। ইয়াৰ ৰাজ্যৰ স্বাৰ্থত পূৰণ কৰিবৰ কাৰণে মই ৰাস্তা ঘোষণা কৰিলোঁ আৰু কালি পৰি পৰা ইয়াত কামটো ষ্টাৰ্ট হ'ব। তো আপোনালোকে চাইছে যে কংগ্ৰেছটো শূন্য। মই আপোনালোকৰ গোটেইখিনি চেনেলৰ আগত মই আজি প্ৰতিশ্ৰুতি দিছোঁ 2026ত 100+ লৈ বিজেপি বিধায়ক 100+ লৈ দ্বিতীয়বাৰৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত চিফ মিনিষ্টাৰ হৈ আহি আছে।